মঙ্গলাচরণ পদ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞাহীৰে বহে ব্ৰহ্মা হৰি হৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ। নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্ত্যযু উত্তমৱাতি হৈ যা কস্মৰি। সমস্ত জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰি স্মৰণে আৰম্ভৰ হওক সিদ্ধি। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ, কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যনেতে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহনেতে। সংক্ষেপ কৰি আয়োধাৰিয়া তাৰ সাৰ, শংকৰে ৰচিল কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ। 28 সহস্ৰ ঋষি বেদ প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহা পুণ্যস্থান। মান্য কৰি সুতক পাতিলা সত্ৰ তথা, শুনক প্ৰমুখে শুনে ভাগৱত কথা। শুনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি। আৰম্ভিলা যজ্ঞ আশী সহস্ৰ বৎসৰ, হোমে ধূম্ৰে ধূম্ৰ বৰ্ণ ভৈল কলেৱৰ। যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলো ব্যৰে
সম্প্ৰতি তুমি চিন্তি মহাহিত কৰায় কপান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহাকন জানিয়ান কৰ্ম কৰি মৰো কয় কৃষ্ণ কথা সুত যেন মতে তৰো ইহাতে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰয়ল পকুনো গীতুল আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আৱৰ জীৱন যায় বৃথা কৃষ্ণ তয়ৰ প্ৰিয়াই আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে প্ৰিয়ায় কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন কৃতকৃত্য জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৱেক বিয়োগ মহা ভাগৱত শাস্ত্ৰ কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ শুনো সুত শোক পৰীক্ষিতৰ সংবাদ যাৰ ঘোঁৰা চলে ৱাতি আকাশৰ পথে সসাগৰা পৃথিৱী যি নীলায়ে কেৰথে জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেনেতে মহাভাগৱত হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ কহিও তাহানে জনে সুত মহাভাগ বিষ্ণু বৈষ্ণৱৰ কিনিচিতে কোনাহি ভেদ দুইৰো কথা কৰে পাত কৰ কণ্ঠছেদ এতেকে শুনিবো আমি কৃষ্ণৰ চৰিত্ৰ এহিকে তাৰিবে আৱে দুৰ্ঘোৰ কলিত দেৱৰো দুৰ্লভ সুক মুনি মহাভাগ কিমতে পাইল নিত পৰীক্ষিতে টাঙে কলাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব
7 দিনে কৈলা যিটো মহাভাগৱত কিহেতু ৰাজা কৱাসি দঙিছিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনি বা কৈ চাই আছে কহিও কহুতয়ান কথা শুনো পাছে হেন শুনি সুতে বিনা মনত আমি অকুলীন হেন আছিল মনত তোমাহাৰ প্ৰশ্নে ভয়লৈ আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ সাৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় অপসাৰয়ন ৰূপে সেই মতে যত মান লয় মোৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গাম্য কথা কথনে মলিন এবাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা বখানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন তবে কত যি মতে কৰিলা শাস্ত্ৰ ব্যাসৰে বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱ